হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল যোৰহাটৰ ছোৱালীলৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই লোকেল চিকেনৰ এটা ৰেচিপি দিম। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ইয়াৰ বাবে মই 1 কেজি মাংস লৈছোঁ। প্ৰথমে মই মাংসখিনি মেৰিনেট কৰি লৈছোঁ। মাংসখিনি মেৰিনেট কৰিবলৈ মই সোৱাদ অনুসৰি নিমখ দিছোঁ, অলপমান হালধি দিছোঁ, 2 চামুচ মিঠাতেল দিছোঁ আৰু 1 চামুচ ৰেড চিলি পাউডাৰ দি ভালদৰে সানি লৈছোঁ। এতিয়া মাংসখিনি 1 ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি লৈছোঁ। এতিয়া মই মছলাখিনি বাতি এটাত গোটাই লৈছোঁ যাতে দিবলৈ সুবিধা হয়। ইয়াৰ বাবে মই মিট মছলা 1 চামুচ লৈছোঁ, ৰেড চিলি আধা চামুচ লৈছোঁ, 2টা লং ইলাচি, অলপমান জিৰা, 2টা শুকান জলকীয়া আৰু 2 খিলা তেজপাত গোটাই লৈছোঁ। 2টা আলু স্কোৱাৰ চাইজত কাটি লৈছোঁ, 2টা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পেষ্ট বনাই লৈছোঁ, 2টা বিলাহী গুটি এৰুৱাই কাটি লৈছোঁ। কেৰাহী এখনত তেল গৰম হ'বলৈ দি এতিয়া তেজপাতকিলা দি দিছোঁ। তাৰপিছত জিৰা দিছোঁ আৰু শুকান জলকীয়াখিনিও দি দিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ভাজি আদা নহৰু পেষ্টখিনি দি দিছোঁ, লগতে কেঁচা জলকীয়াটোও দি দিছোঁ। পিঁয়াজ নহৰুখিনি ভালকৈ ভাজি তাত হালধি আৰু নিমখ দি দিছোঁ। এতিয়া গোটাই থোৱা মছলাখিনিও দি দিছোঁ। মছলাৰ কেঁচা গন্ধটো যোৱাৰ পিছত কাটি থোৱা বিলাহীখিনি দি লৰাই আছোঁ। বিলাহীখিনি গলি যোৱাত তাত মেৰিনেট কৰা মাংসখিনি দি ভালদৰে লৰাই আছোঁ। মাংসখিনি লৰাই হোৱাৰ পাছত অলপ সময়ৰ বাবে ঢাকোন মাৰি দিছোঁ। এতিয়া ঢাকোনখন দাঙি কাটি থোৱা আলুখিনি দি আকৌ লৰাই ঢাকোনখন মাৰি দিছোঁ। মাংসখিনি ভালকৈ ভাজি ল'ব, তেতিয়াহে খাবলৈ ভাল হ'ব। মাজে মাজে ঢাকোনখন দাঙি মাংসখিনি লৰাই দিছোঁ। ভাজি হ'লত এতিয়া পানী দিছোঁ। পানী আপোনালোকে নিজৰ জোখমতে দি ল'ব। এতিয়া মাংসখিনি অলপ উতল আহিবলৈ দিছোঁ।
অলপমান গৰম মছলা দি দিছোঁ। মছলাখিনি দি আকৌ অলপমান উতল আহিবলৈ দিছোঁ। এতিয়া খুন্দি থোৱা ইলাচিখিনি দি গেছটো অফ কৰি দিছোঁ। এয়া মাংস ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।